আইতা অ আইতা কি কৰি আছে? কিনো কৰিমে বোপা এই বুঢ়া বয়সত। একেবাৰে বেমাৰে জুৰুলা কৰিছে বোপা মোক। মাৰিও নেনাত পচিয়ে কণা ভগৱান দালে মোক। এই পীড়াখনতে বহি আছো দে আৰু মই। ঐ বোপা, মই শুনিছো তই হেনো বোলে চহৰত পঢ়ি আছা, আৰু বোলে তই বহুত পঢ়িছা। আইতা মই চহৰতে পঢ়ি আছো। কিনো পঢ়িলে বাপ্পা তই ইমান বছৰে? আইতা মই বিএ পঢ়ি আছো। কি? আইতা মই বিএ পঢ়ি আছো। গছমূৰা, তই ইমান বছৰে মাত্ৰ দুটা শব্দহে পঢ়িলি, তাকো উল্টাকৈ। বোপা, পৰীক্ষাটো আহিলে তোৰ ন? দেউতা, কালিৰ পৰা পৰীক্ষা হ'ব আমাৰ। পিছে তই পৰীক্ষাৰ কাৰণে সাজু হৈছে নে নাই? দেউতা, মই সম্পূৰ্ণৰূপে সাজু হৈ আছো। ভাল কৰিছা তুমি, ভাল কৰিছা। এয়াহে মোৰ পুত্ৰ। মানে দেউতা, মই জোতাযোৰ পলিচ কৰি আনিছো, কাপোৰযোৰো ইস্ত্ৰি কৰি থৈছো, আৰু নতুন নতুন দুটা কলম কিনি আনিছো। এতিয়া মাত্ৰ মোৰ পঢ়া শুনাখিনিহে বাকী আছে, এতিয়া পঢ়িম আৰু মই। দেউতা, আজিৰ পৰা আমাৰ কোনো টেনচন নাই দেউতা। কি কোনো টেনচন নাই বোপা? মানে দেউতা, আজি স্কুলত আমাক ছাৰে পইচাৰ পৰা টকা বনাবা শিকাইছে। এতিয়া আমাৰ ঘৰত যিমান পইচা আছে, মই চব টকা বনাই দিম, তেতিয়া আমি সোনকালে ধনী হৈ যাম। দেউতা, আজি আমাৰ পৰীক্ষাৰ নম্বৰ দিছি দেউতা। হয় নেকি? পিছে তই কিমান পালি এবাৰ নম্বৰ? দেউতা নকবি আৰু, এইবাৰ মোৰ পৰীক্ষা তামান ভাল হৈছে। মানে মই 100ৰ ভিতৰত 100 পালো হয়, মাত্ৰ 1 নম্বৰহে মোৰ কাটা গেছি। চোৱাচোন দেউতা, মই মাত্ৰ 1 নম্বৰহে কম পাইছো।